মই সেইবোৰ মানুহৰ বুকুত ঠাই ল'বলৈ চেষ্টা কৰিলোঁ, যিবোৰ মানুহৰ বুকুত মোৰ বাবে ঠাইটো বহুত দূৰৰে কথা, যিবোৰ মানুহৰ অন্তৰত মোৰ কাৰণে এচিকুট মৰমো নাই, সেইবোৰ মানুহৰ মাজত মই থাকিবলৈ চেষ্টা কৰিলোঁ, সেইবোৰ মানুহৰ অন্তৰত থাকিবলৈ চেষ্টা কৰিলোঁ, যিবোৰ মানুহৰ মনত মোৰ কাৰণে ভাল পোৱাৰ অকণমানো ঠাই নাই, ভাল পোৱা বা মৰমৰ অকণমানো প্ৰয়োজন নাই, সেইবোৰ মানুহৰ অন্তৰত মই থিতাপি ল'বলৈ চেষ্টা কৰিলোঁ, যিবোৰ মানুহে মোক বাটৰ ধূলি বুলি গণ্য নকৰে, সেইবোৰ মানুহৰ আপোন হ'বলৈ চেষ্টা কৰিলোঁ। আচলতে এই পৃথিৱীত মানুহ চিনি পোৱাটো খুব কঠিন। মই এনেবোৰ মানুহৰ কাষ চাপিলোঁ, যিবোৰ মানুহে কেৱল মোক প্ৰয়োজনত গুৰুত্ব দি মোৰ পৰা আঁতৰি আছে। আৰু মানুহবোৰ যেতিয়া মোৰ ওচৰলৈ আহিলে, মই তেওঁলোকক ইমানেই আপোন কৰি পেলালোঁ যে যদি তেওঁলোকৰ লগত কথা নাপাতো বা এবাৰ যদি সিহঁতৰ মাতবোৰ নুশুনো, এনেকুৱা লাগে যেন দিনটোৰ ভিতৰত কিবা এটা আধৰুৱা হৈ আছে, দিনটোত কিবা এটা নকৰিলোঁ। এনেবোৰ মানুহৰ মাজত নিজকে বিচাৰিব চেষ্টা কৰিলোঁ, যিবোৰ মানুহৰ অন্তৰত মই চিৰজীৱন নিজকে বিচাৰিলেও বিচাৰি নাপাম। এনেকুৱা কিছুমান মানুহক নিজৰ অন্তৰত ঠাই দিছোঁ, যিবোৰ মানুহক মই মোৰ অন্তৰৰ পৰা কেতিয়াও মুচি পেলাব নোৱাৰোঁ, কিন্তু তাৰ বিপৰীতে সেইবোৰ মানুহৰ অন্তৰত আকৌ মই কেতিয়াও ঠাই ল'বও নোৱাৰোঁ। আচলতে খুব আমনি কৰিলোঁ কেইজনমান মানুহক ফোন কৰি মেছেজ কৰি, নিজে উপযাচি ফোন কৰি, নিজে উপযাচি মেছেজ কৰি খুব আমনি কৰিলোঁ। আচলতে বুজি পাব লাগে, যেতিয়া মানুহে ফোন বা মেছেজৰ প্ৰত্যুত্তৰ নিদিয়ে, তেতিয়াই বুজি পাব লাগে যে মানুহজনৰ অন্তৰত মোৰ কাৰণে কোনো ঠাই নাই। আচলতে বুজি পোৱাত পলম হ'ল। চেষ্টা কৰিম যাতে অনাগত দিনবোৰ অকলশৰে পাৰ কৰিব পাৰোঁ। আচলতে সঁচাকে অকলশৰে থকাটো চবতকৈ উত্তম। না কাৰোবাক ঠাই বুকুত দিব লাগে, না কাৰোবাৰ বুকুত ঠাই ল'বলৈ যত্ন কৰিব লাগে। অকলশৰে থকাটোৱে সদায় ভাল। অকলশৰেই থাকিম।